তো বন্ধুসকল আজি আমি আহি গ'লো গিবন ওয়াইল্ড লাইফ স্যাংচুৰীত আৰু ইয়াত বহুত প্ৰকাৰৰ জীৱ-জন্তু আছে আৰু নানা ধৰণৰ মানে বস্তু চাবলগীয়া আছে ইয়াত মানে বেলেগ এটা ধৰণৰ বাতাবৰণ দাদাসকল আছে মোৰ লগত মিন্টু দা আছে এফালে দাদা এজন আছে দাদা নামটো নয়নমণি দাস দাদা আছে দাদা ইয়াত মানে কি প্ৰজাতিৰ জীৱ-জন্তু পাব পাৰি বা কেনেকা ধৰণৰ বস্তু পোৱা যায় ইয়াত হাতী আছে বান্দৰ আছে 7টা প্ৰজাতিৰ বান্দৰ আছে তাৰ পিছত বাঘ আছে সাপ আছে কেইবাটা প্ৰজাতিৰ কিংকুৰাৰ পৰা ধৰি পেলানি অজগৰৰ পৰা ধৰি পেলানি কেইবাটা প্ৰজাতিৰ সাপ পোৱা যায় তাৰপিছত পহু আছে বনৰীয়া গাহৰি আছে ভালেমান প্ৰজাতিৰ মানে চৰাই চিৰিকটিটো আছে গিবনটো আছেই প্ৰথমতে হুলুং গছৰ কাৰণে হুলুঙাৰ পৰা আছিলে ইয়াত হুলুং গছ বিখ্যাত তাৰপিছতে গিবন প্ৰজাতিৰ বান্দৰ লালে ইয়াতে পোৱা যায় পৃথিৱীৰ ভিতৰত সেইটো এটা ইণ্টাৰেষ্টিং ফেক্ট প্ৰথম গিবন প্ৰজাতিটো ইয়াতে পোৱা যায় সেইটো এজন বৈজ্ঞানিকে ডক্টৰ দিলীপ চেত্ৰী তেওঁ ৰিচাৰ্চ কৰি পেলানি উলিয়ালে ইয়াত গিবন পোৱা যায় বুলি তেতিয়াৰ পৰাই হুলুঙাৰ পৰা নামটোৰ জেগাত গিবন ৱাইল্ড লাইফ চেঞ্চুৰী নামাকৰণ কৰা হ'ল আচ্ছা তো সেইটো এটা ইণ্টাৰেষ্টিং ষ্টৰী আৰু এটা ইণ্টাৰেষ্টিং ষ্টৰী আছে গিবন মংকিৰ বিষয়ে সেই ষ্টৰীটো কি হ'ল তেওঁলোকে পৰিয়ালৰ কিবা এটা কৈছিলে যে গিবনটো মানে এনেকুৱা মানে দ্বিতীয় মানৱ আখ্যা পাইছে মানে মানুহৰ প্ৰথম প্ৰজাতি মানে পূৰ্বপুৰুষ মানুহৰ তেওঁলোকৰ মানে পৰিয়াল থাকে পৰিয়াল কেন্দ্ৰিক মানে তেওঁলোকৰ মানে বিশেষ হেৰিও নকৰে মানে জন্ম বৃদ্ধিও নকৰে সন্তান বৃদ্ধিও নকৰে ইয়াত 5টা নে 6টা পৰিয়াল পোৱা মানে গিবনৰ পৰিয়াল কেন্দ্ৰিক পৰিয়াল মানে এইটো পৰিয়ালৰ লগত সিটো পৰিয়ালৰ লগত যিটো তেওঁলোকৰ বিবাহৰ নিচিনাকে সম্বন্ধটো তেনেধৰণে হয় বোলে এইটো পৰিয়ালৰ মতাটো হ'লে এইটো পৰিয়ালৰ মাইকীটো হ'ব লাগিব একেটা পৰিয়ালৰ মতা মাইকীৰ মাজত তেওঁলোকৰ এইটো মানে সম্পৰ্ক নাথাকে তেনেধৰণৰ এটা চিষ্টেম তেওঁলোকৰ মাজত আছে যদিও বান্দৰ কিন্তু তেওঁলোকৰ হয়তো আজিকালি এনেকুৱা হৈছে এতিয়া বৰ্তমান প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে নিজৰ পৰিয়ালৰ মাজতে কিছুমান বিবাহ পাশত আবদ্ধ হৈ গৈছে এতিয়া বান্দৰ মানুহতকে বেছি মানুহখিনি আমি অলপ জ্ঞানৰ দিশত অজ্ঞানী আৰু আমি মানে বেলেগ এটা বাট লৈ লৈছো বুলি ক'ব পাৰি ইয়াত আমি ফুৰিয়ে আছিলো লগতে এজন দাদাক লগ পালো ভালে আছে প্ৰমেন দা দুটামান কথা আমাৰ মানে অকমান গিবনৰ বিষয়ে গিবন অভয়াৰণ্যৰ বিষয়ে অকমান থুলমূলকে আভাস এটা দি দিছো এৰিয়াটোৰ কথা কৈ দিছো প্ৰথমতে এৰিয়াটো 0.98 স্কয়াৰ কিলোমিটাৰ বৰ্গ কিলোমিটাৰ মানে আৰু ইয়াত 7 স্পেচিছ মেইনলি 7 স্পেচিছ মংকি পোৱা যায় মেইন হ'ল হলক গিবন তাৰপিছতে ষ্টামটেইল পিকটেইল তাৰপিছত ৰিচাৰ্চ মেকাক আৰু স্লো লৰিছ কেপলেংগুৰ আছে কেপলেংগুৰি মানে ইয়াতে মানে লিঅ'পাৰ্ডটো পোৱা যায় পহু পায় ছাগলী পহুটো গাহৰিটো আছে এটা বনৰো আছে হাতীটো আছে এলিফেণ্টটো আছে লিঅ'পাৰ্ডটো আছে ৰয়েল বেংগল টাইগাৰটো ইয়াতে নাই আছিলে এতিয়া গ'ল যদিও নাজানো এইটো সংসূত্ৰ পোৱা নাই তেওঁতো আহে ইফালৰ পৰা চাপৰি চাইডৰ পৰা আহি পেলাই ঘাঁহ চাহ খাই গুচি যায় চিঞৰ ক'ব নোৱাৰো যে আছে সাপটো বহুত আছে মেইনলি পাইথনটো আছেই কিং কব্ৰাৰ পৰা আদি কৰি বহুত প্ৰকাৰৰ সাপ আছে এলিফেণ্টৰ এটা ডাঙৰ সমস্যা আছে কি যেতিয়া খাদ্যৰ অভাৱত তেওঁলোকে মানে বাহিৰত গুচি যায় খেতিৰ ছিজনত তেতিয়া মানে আমাৰ বহুত মানে ৰাইজৰ অনিষ্ট কৰে সেইটো উপায়টো নাই তেওঁলোকে খাদ্য সন্ধানত যাবই আৰু চব জেগাতে হৈ আছে অসমৰ আৰু 2 নম্বৰ কথা হ'ল কি আমাৰ সেই এইকেইদিন মানে এনেই 12 মাহেই এলিফেণ্ট ডিউটিটো থাকে আমাৰ ষ্টাফ এলত থাকে অন্য হিচাপত গিবন অভয়াৰণ্য হিচাপতে ঘোষণা কৰিলে 1996ত আচ্ছা আপুনি এতিয়া কিমান বছৰ হৈ গ'ল ডিউটি মোৰ ইয়াতে 20 বছৰ হ'ল আৰু ধন্যবাদ বহুত ধন্যবাদ আপোনাক ইমানখিনি আমাক জনাবৰ বাবে ধন্যবাদ থেংক ইউ বিভিন্ন ধৰণৰ গছ গছনি ইয়াত দেখা পোৱা গৈছে মানে ধৰক ইয়াৰ ভিতৰত আগৰ আছে আগৰৰ পৰা বহুত প্ৰকাৰৰ মানে চেণ্ট বনোৱা হয় এইটোৱে হয় আগৰৰ গছ যিটো মানে সাঁচি গছ বুলি কোৱা হয় ইয়াৰ পৰা বহুত প্ৰকাৰৰ মানে চেণ্ট বনোৱা হয় হাতীয়ে ভাঙি থৈ গৈছে চব পেলাই থৈ গৈছে ইয়াত তাৰ লগতে আপোনাৰ ইয়াৰ ভিতৰত আছে হুলুং পাৰ মানে গছ এটা আছে হুলুঙা গছ আগতে গিবনৰ নাম হুলুঙা পাৰ আছিলে সেইটো গছৰ পৰাই হৈছিলে হুলুঙা পাৰ তাৰপিছত অমাৰি গছ আছে সেইটো অমাৰি গছৰ পৰা মানে বিভিন্ন ধৰণৰ আপোনাৰ ফাৰ্নিচাৰৰ বস্তু যেনেকা চফাৰ পৰা আদি কৰি মানে বেলেগ ধৰণৰ ফাৰ্নিচাৰ পালং চালং সব বনোৱা হয় মানে ক্লাছ কাঠ বুলি ক'ব পাৰি আৰু সেইটো বন্ধুসকল এইটোৱে হয় অমাৰি গছ দেখিছে আপোনালোকে এইটোৱে অমাৰি গছ বিৰাট মূল্যৱান গছ এইজোপা মূল্যৱান কাঠ হয় একচুৱেলি ইয়াৰ পৰা বহুতখিনি বস্তু বনোৱা হয় এখনি গছ আছে ভেলো গছটো কি হ'ল আপোনাৰ সেই ভেলো গছৰ মানে এনেকা ভিতৰত গুফা নিচিনা আছে তাৰ ভিতৰত মানে মানুহ সোমাই থাকিব পাৰে তাৰ ভিতৰত মানে আপোনাৰ জীৱ জন্তু সোমাই থাকিব পাৰে সাপো থাকে বন্ধুসকল এইটোৱে ভেলো গছ হয় চক গুফা নিচিনা হৈ আছে ইয়াৰ ভিতৰত মানে সাপো থাকিব পাৰে জীৱ জন্তু সোমাই থাকিব পাৰে গছজোপা দীঘল কিমান চক বহুত দীঘল গছজোপা চক ধূনা আৰু আগৰবতী বনোৱা গছ ইয়াৰ পৰা আগৰবতী এইটো গছৰ পৰা বনে মানে দাদাহঁতে গৈ আছে ভিতৰলৈ আমি একদম মাজলৈ আহি গ'লো মাজত আহি সোমাই গ'লো কিবা চাউণ্ড আহি আছে ন একেবাৰে মাজত আহি সোমাই গ'লো আমি জংঘলৰ মাজত একেবাৰে
একদম মধ্যৰ ভিতৰত সোমাই গৈছোঁ দাদাহঁতে লৈ গৈছে আমাক কিবা কিবি দেখুৱাব বুলি আমাৰ ভিতৰত কি আছে বিৰাট ভয় লাগি আছে মোক কাৰণ মই জংঘলৰ মাজত তেনেকৈ যোৱাৰ অভ্যাস নাই আৰু এইটো মানে গিবন অভয়াৰণ্যৰ মেইন জংঘলৰ মাজত আছোঁ আমি ভিতৰত আহি গৈছোঁ মানে কি হ'ব ভিতৰত একো ঠিকনা নাই কোনফালৰ পৰা কি আহি যায় সেইটো কাৰণে ভয়ো লাগিছে দাদাহঁতে চাই আছে কিবা মাত আহি আছে এফালৰ পৰা বন্ধুসকল আমি মাজলৈ আহি গৈছিলোঁ কিন্তু একচুৱেলি কি হয় ইয়াৰ মাজত কিবা এটা থাকিব পাৰে একো ঠিকনা নাই মানে মাজত কি আছে কি নাই কিবা এটা ওলাইছোঁ দাদাহঁতে আহিলে তাৰ পৰা ঘূৰি মাজৰ পৰা ঘূৰি আহি গ'লো আমি গোটেইখিনি তো এতিয়া ওলাই আছোঁ বাহিৰলৈ এইকেইটা বাঁহ আছে এই বাঁহকেইটা কি বুলি কয় দাদা বজাল বাঁহ বজাল বাঁহ। এইটো হাতীৰ কাৰণে বিৰাট ধুনীয়া খাদ্য এইটো বাঁহ দেখি আছেনে আপোনালোকে এইটো বাঁহ এইটো চেগুন গছ ন দাদা চেগুন গছ এইটো ফাৰ্নিচাৰ কাৰণে বিৰাট ভাল এই ক্লাছ কাঠ হয় একচুৱেলি বিৰাট ধুনীয়া এটা এটমছফিয়াৰ ইয়াৰ ভিতৰত আহি মানে বিৰাট ভাল লাগিছে আৰু নেচাৰেল যিটো ভাইব সেই নেচাৰেল ভাইব মানে ইয়াত আছে এইটো জেগাত আছে গতিকে গভৰ্ণমেণ্টক মই ৰিকুৱেষ্ট কৰিম প্লিজ যদি চাই আছে মোৰ ভিডিঅ' আপোনালোকে গিবন ৱাইল্ড লাইফ চেঞ্চুৰীক অকণমান ডেভেলপ কৰিবলৈ চেষ্টা কৰক যেনেকৈ কাজিৰঙা নেশ্যনেল পাৰ্কটো আমাৰ ডেভেলপ হৈছে তেনেকৈ গিবন ৱাইল্ড লাইফ চেঞ্চুৰীটো ডেভেলপ হ'ব লাগে আৰু মানে এইখিনি বস্তু ডেভেলপ হ'লে কি হয় সংৰক্ষণ হ'ব যিমান মাটিকালি আছে এতিয়া তেওঁ ক'লে সেই যিমান মাটিকালি আছে ইয়াত কোনো হিলছ এৰিয়া নহয় প্লেইন চেঞ্চুৰীৰ ভিতৰত অসমৰ ভিতৰত মানে যদি প্লেইন চেঞ্চুৰী আছে আমাৰ গিবনখনে আছে তো শুনিছেই গিবন চেঞ্চুৰীখনে এখন প্লেইন চেঞ্চুৰী আছে তো ভাল লাগিলে ইয়াত ঘূৰি মজা লাগিলে আৰু ইয়াত গঁড় এটাও আছে গঁড়টো কাজিৰঙাৰ পৰা পলাই আহিছে চাগে সেইটো হয় নাই কাজিৰঙাৰ পৰা পলাই আহিছে গঁড় এটা তো গতিকে এনেকুৱা ধৰণৰ বহুত জীৱ জন্তু আছে গছ গছনি আছে বিৰাট ভাল লাগিলে ইয়াত ফুৰি এতিয়া আমি ওলাই গৈছোঁ কাৰণ মাজত আছোঁ কোন সময়ত কি আহি যায় একো ঠিকনা নাই গতিকে পলাব লাগে